মূৰ্খ আৰু জ্ঞানী সত্য কি বস্তু নাজানে। উক্ত কথাষাৰ কৈছিল বুদ্ধদেৱ। শিক্ষা হৈছে সঞ্জীৱনী অমৃত। উক্ত কথাষাৰ কৈছিল জাকিৰ হুছেইন। উশাহ লৈ থকা মানেইতো জীয়াই থকা নহয়। উক্ত কথাষাৰ কৈছিল মেথিউ। নিৰক্ষৰতা মানে জ্ঞানহীন নহয়। কথাষাৰ কৈছিল ৰবীন্দ্ৰনাথ ঠাকুৰ। শিক্ষাই মানুহৰ শ্ৰেষ্ঠ সম্পদ। উক্ত কথাষাৰ কৈছিল ছক্ৰেটিছ। নেতাৰ ভুলত দেশ ধ্বংস হয়। উক্ত কথাষাৰ কৈছিল ইন্দিৰা গান্ধী। চুৰ কৰা মহাপাপ। উক্ত কথাষাৰ কৈছিল বুদ্ধদেৱে। অহিংসা পৰম ধৰ্ম। উক্ত কথাষাৰ কৈছিল মহাত্মা গান্ধী। শিক্ষাই জীৱন, জীৱনই শিক্ষা। উক্ত কথাষাৰ কৈছিল লজ। চৰিত্ৰ মানুহৰ আচল সম্পত্তি। উক্ত কথাষাৰ কৈছিল মাইলছ। উপদেশতকৈ আৰ্হি ভাল। উক্ত কথাষাৰ কৈছিল হজৰত মুহাম্মদ ছাল্লাল্লাহু আলাইহি ছাল্লাম। জ্ঞানৰ নিচিনা পবিত্ৰ একোৱেই নাই। উক্ত কথাষাৰ কৈছিল যীশু খ্ৰীষ্ট। চৰিত্ৰ মানুহৰ আচল সম্পত্তি। উক্ত কথাষাৰ কৈছিল মাইলছ। থেংকছ ফৰ ৱাচিং।